আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে 25 নং ONGC বেটেলিয়নৰ এজন বিবাহিত জোৱানে। শিৱসাগৰৰ নাজিৰা লিগিৰি পুখুৰীস্থিত 25 নং ONGC বেটেলিয়ন জোৱানৰ বিৰুদ্ধে লাভ জেহাদৰ অভিযোগ ভুক্তভোগী মহিলা ৰচনা বেগমৰ। অভিযুক্ত ডেভিড পেগুৱে বিয়াৰ প্ৰলোভন দি মহিলাৰ পৰা প্ৰবঞ্চনাৰে সৰকালে কেইবা লাখ টকা। লগতে বহু মহিলাৰে সৈতে অসম আৰক্ষী খাকী পোছাকৰ দম্ভালি মাৰি তথা ভয় ভাবুকি আৰু প্ৰত্যেক মহিলাকে বিয়াৰ প্ৰলোভন দি অবৈধ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। সবে জানে কিন্তু ৰিয়েল নাম হৈছে ৰচনা বেগম। মই মহাৰাষ্ট্ৰৰ পৰা, কিন্তু আমি সৰুৰে পৰা বুজাই ডাঙৰ দীঘল হৈছোঁ। আজি মই 2013 চনৰ পৰা নাজিৰালৈ আছোঁ, কিন্তু আজি এবছৰৰ পৰা এটা ল'ৰা 25 বেটেলিয়ানত কৰে। লিগিবুৰি হেডকোৱাৰ্টাৰত তাৰ হেডকোৱাৰ্টাৰ হয় আৰু সি ONC গেটত ডিউটি কৰে। তো আজি এবছৰৰ পৰা তাৰ লগত মোৰ পৰিচিত চিনাকিত বা আমি এনেই সিন্দুৰটো সি লগাইছিলে, কিন্তু সিন্দুৰটো লগোৱা হিচাপতো আমাৰ বিয়াটো মই তাক ক'লোঁ যে কোৰ্ট মিছ কৰিব লাগে। তো কোৰ্ট মিছটো সি নকৰিলে, কিন্তু আজি বিশেষকৈ 20-25 দিনৰ পৰা মই আজি প্ৰথম কথাটো কৈছোঁ, মই ফেচটো দেখুৱাই আহিছোঁ। মই হিজাপটো লৈ আহিছিলোঁ লগাবলৈ, কিন্তু লগোৱা নাই, যাতে ৰাইজে দেখক যে সি এনেকুৱা অন্যায় কাম কৰি আছে ছোৱালীবোৰৰ লগত। সেইটো কাৰণে মই হিজাপটো খুলি ডাইৰেক্ট ফেচটো লৈ মোৰ সন্মুখত আহিছোঁ। আজি 20-25 দিনমান আগত সি মিছা কথা কৈ মোৰ লগত ৰিলেশ্যনতো আছিলে বা সম্পৰ্কটো আছিলে। আজি 20 দিন বা 25 দিন তেনেকুৱা হৈছে, মই গম পালোঁ যে তাৰ এটা মাইকীও আছে, 10 বছৰৰ এটা বাচ্চাও আছে। সেই বাচ্চাটো গম পোৱাৰ পৰা সি গায়ব হৈ গ'ল। মানুহটো এতিয়ালৈকে কোনো খবৰো নাই, হেৰিও নাই। মই হেডকোৱাৰ্টাৰলৈকে কমপ্লেইন কৰিলোঁ। হেডকোৱাৰ্টাৰলৈকে আহি মেলি সি ভুল স্বীকাৰ আহিছে, তাৰ লগত মোৰ লগত কোনো ৰিলেশ্যন নাই বা সম্পৰ্ক নাই তেনেকুৱা চব ক'লে। কিন্তু বৰ্তমান মই 2 মাহৰ প্ৰেগনেঞ্চো আছোঁ, কিন্তু সি নিজে গায়ব হৈ গৈছে। তুমি এজাহাৰ দাখিল কৰিছা নেকি? এজাহাৰটো মই নাজিৰা পুলিচ ষ্টেচনলৈকে এজাহাৰো দিলোঁ। তো পুলিচে ক'লে আমি তোমাৰ হিচাপত আমি যিমানটো আমাৰ পৰা কেয়াৰ কৰিব লাগে বা তোমাক যিমানটো ন্যায় দিব লাগে আমি দিবলৈ কাৰণে হাজিৰ হৈছোঁ, কিন্তু এতিয়ালৈকে কৰোঁ পৰা একো উপায় পোৱা নাই। সেইটো বস্তু মই আপোনালোকক মাতিছোঁ। যিজনৰ ওপৰত তুমি অভিযোগ দিছা তেখেতৰ নামটো কি? তেওঁৰ নাম হৈছে ডেভিড পেগু। তেওঁৰ গড় হৈছে যোৰহাট। তেওঁ এই মিলন মন্দিৰৰ বেক চাইডৰ কোৱাৰ্টাৰত থাকে। তেওঁ গড় নম্বৰ হৈছে 102, ফ্লেট নম্বৰ AB। এতিয়া তুমি পুলিচৰ পৰা কোনো সহায় পোৱা নাই নেকি? পুলিচৰ পৰা এতিয়ালৈকে একো সহায় পুলিচে মোক ক'লে, OC ছাৰে ক'লে যে তোমাক আমি যিমানটো ন্যায় দিব লাগে আমি তাৰ বিৰুদ্ধে আমি ৰিয়েকশ্যন ল'ম। সি যিমানটো অন্যায় কৰি গৈছে, আৰু বিশেষকৈ সি অকলে মোৰ লাইফ নহয়, মই আজি সেইটো কাৰণে মই ফেচটো দেখাই আহিবলগীয়া হৈছে যে সি মোৰ লগত কৰিছে। মই বিয়া হোৱা ছোৱালী, মোৰ ইমান দুখ নাই, কিন্তু সি এনেকুৱা এইবোৰ ফটো চাওক, সি যে আৰু বহুত ছোৱালীবোৰৰ লাইফ লৈ ধ্বংস কৰি আছে। মই আপোনালোকক ছোৱালীবোৰ এইটো ছোৱালী চাওক, যোৰহাটৰ বাৰী। এই ছোৱালীজনীৰ কাৰণে সি 3 মাহ জেল কাটি আহিলে। এইবোৰ আগতে তুমি গম পোৱা নাছিলা নেকি? এইবোৰ মই একো গম পোৱা নাছিলোঁ। যেতিয়া তাৰ মাইকীৰ লগত মোৰ ফেচ টু ফেচ মই কোৱাৰ্টাৰত গৈ মাইকীক ক'লোঁ যে তুমি যদি মাইকী হয় মই কোন হওঁ, তেতিয়া মাইকীয়ে ক'লে মই কি জানো তুমি কোন হয়। সেইটো কাৰণে মই আজি মোৰ ফেচ দেখাই মই নিউজ লাইভৰ সন্মুখত আহিবলৈ গৈছোঁ। থানাত এজাহাৰ দিয়া কিমান দিন হ'ল? থানাত এজাহাৰ দিয়া মই প্ৰথম 6 তাৰিখৰ পৰা ঘূৰি আছিলোঁ। তেতিয়া থানাই ক'লে যে প্ৰথম আমি তাক মাতি লওঁ, সি যদি ভুলটো স্বীকাৰ আহি যায় তেতিয়া আমি যেনেকুৱা মিলাব লাগে মিলাম। কিন্তু ডিচেম্বৰ 6 তাৰিখে যিটো তুমি টকা পইচাৰ যিটো অভিযোগ দিছা, টকা পইচা মই দিছিলোঁ তাক, যিমান মোৰ ওচৰত প্ৰুফ আছে মই আপোনালোকক দেখাইছোঁ। এইটো চাওক, 3 ডিচেম্বৰ ৰাতি 9:59 মই তাক 24,000 টকা পঠিয়াই দিছিলোঁ ফোনপে' কৰি। ডেবিট পেগু নাম। আৰু এটা আছে 3 তাৰিখ দিনত তাৰ